সালা মোৰো জীৱন এই 3 বছৰ হেতে চেন্দেলে পিন্ধিছো ক'ত গুণা হুমিছো ক'ত আঠা দিছো ক'ত ৰছী গাঁঠিছো শুনছ তোমাক ৰখি খুব দিওঁতে ক'লো 40 টাত কথা পইচা দিবা মোক গতত তিৰিকেইটা গটাকেইটাই 40 টাত কৰছি মোৰ কেইটা দেখা নাই কেনে হৈ গৈছি মই সিংহান্দৰ পিন্ধিছো 3 বছৰ হেতে আৰু তোমাক 40 টাত কোনো পইচা লাগে লাগবতো চুলিতো অৱস্থা নাই মুখখনৰ অৱস্থা নহয়ছি ফেচিয়েল কৰিব লাগে পইচা দিবা মোক 40 টাত ফেচিয়েল আৰু কিহত পইচা লাগে তো ইফালে গিৰেৰৰ পিছফালটো গটা ভুকুত ধৰি গৈছে কৰে দি মলা কিন্তু পইচা বনা মই হেমেনতিক দেখা নাই কি ফেচিলিটিত ৰাখছি আৰু মই মোৰ কপালখানে বয়া মোৰো তো কম কপালখান ভাল যোৱা টাউনৰ আপি বিয়া পাতিছিলো গটা কম কপালখান ভাল মোৰ মই হেনা নাজনো কিন্তু পইচা লাগব মোক লাগব এনকে ক'লে পইচা পাই গটাই পাবা লাগবই বিয়াৰ আগত দুখ কথা ফুটেনি মাৰি লৈছিলা মোক ইতে গম পালো চাকৰিও নাই হাজিৰা কৰি ফুৰা মোক কোনটো পইচা লাগব দা কিন্তু মৰা হেকলা নাজনো লাগবই নেকি এ ঘৰত খুচে পইচা 7 টকা মান আছে না কে কি কৰ ও বি হাও জমা মৰি যাও থাকলি দিলে তুই মৰিলে হলা কোন এবাকে লালা কৰ বি হাবা পইচা নাই 40 টাত কৰে স্ত্ৰী বাদ দিও চুলি গিৰালত মুখ ফেচিয়েল কৰে খাসাবা দি দিবি হেখান মুখ তোৰ সালা চুলি আই মুখ কিবি হৈ যায় গটা চেন্দেল চাচোন কোনো নাই নেকি আমাৰ মানুহ উঠিছ মিৰ্কি বেমাৰ উঠিছ নাই নেকি কোনো মানুহ মিৰ্কি বেমাৰ উঠছি চামৰা চেন্দেল আছে না কি হলা তোমাৰ চামৰা চেন্দেলটো মোৰো নাই এটা কাম কৰিব পাৰি কি কাম মই কালি এটা ইউটিউবত ভিডিঅ' চালো চামৰা চেন্দেল নহলি হয় এই চেন্দেলত যদি গবাৰ লৈ দাও মিৰ্কি বেমাৰ ভাল হৈ যায় বোলে আনাতে লগে না আনো ৰবা হেৰি মানে মই আহি থাকোঁতে গৰু এটা পুৰা একদম গৰমে হাঁচি খাই গু অলপমান লগে ৰবা ভাল পাবা ৰবা মই আনিছো তাজা গবাৰ আছে একদম তাজা গবাৰ এই পেট চেন্দেল লৈ আহিছো ৰবা মই পাগলা আছে নেকি তুমি কেন বেৰে গবাৰ থে চালাম আজি গবাৰ মই বইতে কি এখন হৈ দে গবাৰ দে পাৰে নেকি ৰুইনকে অলপমান ব্যৱস্থা বেলেগ ওলাব দে উঠ এতিয়া নৰা নেকি বাকী মই কি আহিলো দা মোৰ পইচাটো কেইটা দিবি আৰু মিৰ্কি বেমাৰ উঠে তাক পইচা কথা ক'লে মিৰ্কি বেমাৰ উঠে মই তোমাক কৈ গৈছো এই তোমাক লাষ্ট ৱাৰ্নিং দি গৈছো তাক বুজাবা যে পইচা যদি নেদে তাৰ কিন্তু ব্যৱস্থা বেলেগ হ'ব হ'ব দাদা নেক্সট টাইম কিবা এটা মেনেজ কৰি দিম দে আমি তুমি চিন্তা কৰিব নালাগে আৰু নেক্সট টাইম যদি ইয়াৰ মিৰ্কি বেমাৰ উঠে ইবাৰ গৰু বেমাৰ শুনি আছো নেক্সট টাইম কি ওর গু শুনাম নিজে ভাবিছে দি গম পালা না তাক 500 টকা দিবে নৰা আজি মই মিৰ্কি বেমাৰ ভাজিব লগা আছি গৰুৰ গু শুনিছি মোক ইবাৰৰ মানুহ গু শুনাব আৰু তোমাক 40 টাত কৰিব পইচা লাগে ফেচিয়েল কৰা পইচা লাগে শুনা মানুহ শুনি দেখিবা তুমি আৰু মই হেগলা নাজনো পারে এটা কই লাভ নাই মোক পইচা লাগবে 40 টাত কৰিবা আৰু ফেচিয়েল কৰিবা জ্বৰ পা জ্বৰ মাৰদিম চাৰদিম মৰিম তো জ্বৰ পাই সালা আজিকালি কাম লাগিলে অফিচারক তো উপর হইছি 12টা নাবজাক গেলে এন্দর আইবেন নয় একদিন করব 2 দিন পালা বাপা আলিয়া 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 কে এতে বহি আছে কি যাবা জিন শাশুড়ি যাক গেলে কামত যাবার নাই এ জামরা মানে মলে তিনটু ক্লিয়ার না রে তিনটু ক্লিয়ার যাই ভাল লাগে দিছুন তাই কে লেট্রি করবা না সূর্য উডুবাতে আগে ঘর আইবে অলবি পয়সা তো নাকটা কম দিল তো নলা হে দেবার দাঁড়িয়া যাইছো ওই রিয়া কত মরলে হা সাগিন দিবা টাইম না তোমার 12টা বাজে এবারে বেলেগ মানুষ গাড়ি তুই যা খা লাল চাউল সিরিয়া ও গাখির কি হল কে গাখির ফ্যাক্টরি বলি লেখছ দাবি তুমি বাপ্পা ও কালি 25 টাকা দেনা তোমার গাখির দেয়া কি হল তোমার 25 টাকা আর 15 টাকা লাগে লাগে মোর কারণে ফেসা আনছো এটা ওই নাকি এই ফেসা সলম সাউথ মিয়া দিবার ছিল খাই গেনে মরি গেল ওই না হও সাতা যা তুমি কাম করবে যাম এ নাঙ্গা দেখাবা এনে যদি মিনিস্টার তোলছি ও মাজি পুছে বুঝবো মগিতা মগি করু ওই তো রক্সি দেখুন হাই মলক গমে পারা নাকি অলপ ভালো লাগে
হাং মুখ মুট করে দিলা গাই কারো বুঝাতে দিবা লাগবে মই নলি আমার অবস্থা ভয়া করবো কোয়াটা আসলো মই বাগে শুনা সব পারি গেল বাকি আসলো এই চালা বেলেগৰ ঘৰত কাম কৰাতে নিজৰ ঘৰৰ কাম কৰিছে গমেই নাপাওঁ মই আজি নিজৰ ঘৰৰ কাম হিন্তি কৰ দে বেলেগত নাযা কাম কৰবে এখানে অলপ চালা কয় বাখানো খুলিলা অ শুনছা অ মা ৰবা ও কজ্জ মান বুৱা আজি গৈছে গোটৰ মিটিং আছে ৰবা কিহৰ মিটিং মান বুৱাই মামাৰ মিটিং আছে কি মিমেৰে মিটিং সেইদিন যে গছপুলি ৰৈছিলো তাৰে কিবা চহি ল'ব আজি বাপ্পা ও এই গাছৰ টকা নেখেও নাই শেষ নহয়তো এগলা ভেৰিফাই কৰাতে টাইম লাগে নহয় এগলাখানত গোটা আজি 1 বছৰ হ'ল মিমেৰ পইচা দিবা ওলাইছে য মামাৰ কথা সেনকে নকবা মামাই কি দে নাই কি দিছে মেৰে কি দিছে কি দে নাই ফ্ৰীতে চাউল দিছে খাবাৰ কাৰণে সেই চাউল খাই হেকবা লেট্ৰিন দিছে আৰু এই যে হাতটো বানাইছা তুমি কোনে দিছি মিমেৰে দিছি 1.5 লাখ টকা কিন্তু মোৰ এতিয়া 4 লাখ টকা গেল ঘৰে ওলা নাই হেকলা বাদ দে এতিয়া মই এতিয়া গোটৰ মিটিঙত যাবা আছো দেৰি হৈছে তুমি ভাত চাত বনাই ৰেডি কৰি ৰাখিবা মই আহি কেনে খাবা লাগিব ক'ত যা আকৌ দোকান না যাবা এতে থাক এ মামাৰ কাৰণে কিতাপ আমি মেখেলা চাদৰ পিন্ধা লাগিব ভাত বনোৱা ভাত বনাই যাবা মাৰিবা উছ ইত্তা লাগে মই কি লাবা আই বাপ্পা ঐ নিশ্চয় বুজি লাগিব দেখছি না দাউলে মাৰিবা উছ মিটিঙত যাবা নে দে গোটৰ মিটিঙত গাইস আপোনালোকে চাইতে আছে গাইস দেখছি না এ কোনি দাউলছি মই তো কাম কৰিছো গাইস দেখছি না দেখছি দাও চল না তো গাইস মই না কত হালিছো এতে গাইস মই কাম কৰিছো এতে দেখছি না আপোনালোকে এই যে কাম কৰবা হৈছে গাইস মামা যদি ভিডিওতে চাই আছে মোৰ কাৰণে বিহুত এটা ব্যৱস্থা ল'ব গাইস মোক মিটিঙত যাবা নে দে গাইস এই বন্ধ কৰা আলান কি কৰা হলে বন্ধ কৰি দে মই তো কাম কৰিছো দে এই তোমাৰ কথা শুনিম দে আসবি এই বন্ধ কৰি দে এই ৰঙা ত্ৰিপি দে বন্ধ হৈছে মই তোমাৰ মতে চলিম দে কি কৰবা লাগে এতিয়া চাবা এতিয়া এটাই কথা কৈছো ঘৰত গটাই ভাত আঞ্জা ভালকে বনাবা কাপোৰ চাপোৰ ধুই ভালকে মেলি চিলি দিবা যাতে মই আহি খাবা পাও হ'ব দে লাইভটো ডিলিট কৰি দে মিতা হ'ব দে ডিলিট কৰি দি মই তাৰ আগতে মোক এটা ৰিলছ বনাই দিবা লাগিব ইমান ধুনীয়াকৈ নতুন কাপোৰযোৰ পিন্ধিছো আজি ৰবা মই দেখি দিওঁ ৰবা ভালকে বনাই দিবা মই মানে খোজ কাঢ়ি যাম আৰু আহিম একবাৰ তুমি ভালকে এনেকুৱা কৰবা কিন্তু দে যোৱা পিছে বঢ়িয়া হৈছে দে কেনে কৰ গৰু ছাগালৰ নিচিনা ভালকৈ ধৰিবা না তুমি দে আৰু মিল কিবে মানুহ তুমি তো আছে নি হা পইচাটোৰ কাৰণে ই সদায় মিৰ্কি বেমাৰ ভাল চুলে মাৰি শেষ কৰি দিম বৰ 1500 টকাটো দি কিমান দিন টাইম লাগে আৰু তোক আজি 2 বছৰ তোৰ মোক ঠগি আছা 7 দিন টাইম দি 7 দিন না 7 বছৰ 7 দিন তোক মই আকমা টাইম দিছো দি নহলে কিন্তু তোৰ কথা বেয়া হৈ যাব কিন্তু 7 দিন নহয় তোক মই আকমা টাইম দিছো নেক্সট টাইম যদি তোক তাকে আৰু পইচা খাই বেয়া হ'ব লাগে তোৰ সাইলেন্সাৰ বাই ক'ত গাল লগে দি পালা নাই এতিয়া মোৰ মানুহবিলাকে নকৰে এটা কাম কৰবা তুমি গাছ পুলি ৰোৱা 10,000 টকা পাবা সেইটো মোক দিবাচোন মই নতুন বেপাৰ আৰম্ভ কৰিম আৰু তাক 500 দিম সেইটো তোমাৰ লেনদেন মোৰ নহয় মই সেই 10,000 টকাটো জমা দি এটা আইফোন আনি পাগলা হৈছে নেকি তুমি আইফোন ল'ব লাগে মোক বেপাৰ কৰিব বিচাৰিবা লাগে আৰু তুমি দিছা মোক তুমি ৰবা নাই ভাগো বাৰু হে পানী চবে যাবা মই ভাত বনাও যাও তুমি যাও ঐ দে পোদা তেছো পেট লাগ দিবে 500 টকা যি পাই আজি আৰু কথা আছে নিজে দিবা মই এতিয়া বাজাৰত যাম তুমি দিবা দে হ'ব দে দিম দা পিছত চুলি ষ্ট্ৰেট কৰিব পইচা দিবা না হে নৰো মই এনাই মোৰ পিছফালে পাম যাইছে এদিন আৰু 500 টকা মই কিবাকে জমা কৰিলে চুলি ষ্ট্ৰেট কৰিব পইচা লাগে ইতে এই লাইভ আহিম কিন্তু মই কৈ দিছো ইতে লাইভ আহিবা কিন্তু কিবা বেলেগ হেৰি খাসা দিম মই দিম ল মই চুলি টকা পইচা দিম তাক আহিলে মুখত নাদিবে 500 হ'ব দে মই যাওঁ
ঘৰত কোনোবা আছে মা বন্তি কোনোবা আছে আমি আহিছিলো ভাগ্য পৰীক্ষা কৰিবলৈ কোনোবা আছে ঘৰত অ কোনিয়া আমি মানে আহিছিলো আপোনাৰ ভাগ্য পৰীক্ষা কৰিবলৈ ভাগ্য কি ভাগ্য হা ভাগ্য ভাগ্য কপাল কপাল ও ভাগ্য কি ভাগ্য পৰীক্ষা দাদা ঘৰত আছে নেকি এ নাই ৰবা ঠিক আছে তেতিয়াহ'লে আমি ক'ব পাৰিম কিয়া দাইদেৰা থাকলি কিয় কবা নৰি আদমি লোকে বুজি নাপায় না সহজত ও হয় নেকি কচু মোক আকৌ কিনকে ভাগ্য পৰীক্ষা কৰবা আমাৰ সাথ কিছু টিকেট আছে আপুনি কতি আব লাগিব তেতিয়া আপোনাৰ ভাগ্য পৰীক্ষা হৈ যাব আপুনি কথাটো বুজি পাইছে নে নাই এ পাইছো ৰবা তাৰ মানে চাবা এই 500 টকাটো যদি মই টিকেট কাটো আৰু ঘূৰি মই পুৰস্কাৰ হিচাপত পইচাই পাম আপুনি টিকেটত যি আছে সেইটোৱে পাব আপুনি কাটিব নে নাই কাটিম কোনটো ল'ব আপুনি কওক এইটো ল'ম এইটো ঠিক আছে আমি আপোনাৰ ভাগ্যটো পৰীক্ষা কৰি চাও কি আছে এই টিকেটত আপোনাৰ ভাগ্য বহুত ভাল বাইদেউ আপুনি আৰু এটা টিকেট জিকিছে তাৰ মানে আৰু এটা পালো নেকি মই এইটো টিকেট যদি আপুনি 1000 টকা কিনে নহয় আপোনাৰ ভাগ্য বহুত ভাল হ'ব বহুতে কিন্তু 20000 টকা জিকিছে আপুনি কিনিবনে নাই কিনিম দে ঠিক আছে আমি সেকেন্ড টিকেটটো চাইছো তাৰ আগত আপুনি মোক 1500 টকা দি দিয়ক হেল্ল এইটো ল বল তই 500 টকা নে বহুত মোক লাছমান খেদিছে অম্পানা এই 500 টকা তৰে যি মুখত মাৰ দিম মই মুখত নহয় ভাই তই মোক যতে মাৰা ততে মাৰ মুঠতে মোক পইচাটো দি এই 500 টকা দিমিয়া টকা যি বল তই দিবেই লাগব সন্মান কৰিছ মোক কম্পানা লাগব গেল বিহাৰী কথা লুটি লৈ গেল তোৰ কাৰণে মই সদায় মিৰকি মাৰ হয় ঠিক না দ্বিতীয় বাৰ চতাল লখছবি দে ভাই চতাল নহয় ভাই মই তোৰ ঘৰত দি নে ফিনি আছো তই মোক পইচাটো দি মাৰি দি ও কি হৈছে হা আইরে মারা গেছে নাকি তোমার নয় দেখি যাইতে মারা গেছি নয়া এ বাদ দে আল্লাহ তোমার কুছে মুখত মারা গে মার দিলি হল মুখত মারা গেছে পয়সা নাই কি হইছে না হ্যাঁ কত যাবছে ইলে ও বিহারি এটা আইছিল ভাগ্য পরীক্ষা করবা গতে পয়সা লুটি লই গেল ও মই পয়সা করিতিয়া মই শেষ তোকে ওই কি করা মই এগলা নাটক চাবা নাই মোক পইচাটো মুখত মাৰি দে লগত মাৰি দে দিলি হল ভাই তই মোক পিছে ধিকে কৰা মাৰা কাটা যি কৰা অৰবি পইচাটো পিছে দিম তো যা এতিয়া পইচা ভাই মোক নেদলি কিন্তু কথা বেয়া হ'ব কিন্তু চাই লবি মই চাই লম তই যি কৰা অৰবি যা তই এতিয়া পইচা কি কৰলি মোৰ পইচা দিম চুপ থাকা ইতে কিন্তু লাইভ আই কি লাইভ হেবি লাইভ নহয় তই প্ৰেছ কনফাৰেন্স মা চতালত চবকে মাত মই কথা মই খাতিম তোক মাৰি মেলি মই তই যাবি ও মাল্লা কত কেমান তারবি তই